নমস্কাৰ এছিয়া নিউজ অসম নৰ্থ ইষ্টলৈ স্বাগতম নমাটিৰ পাৰ্কত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা আজি পুৱা শতাধিক বিজেপি কৰ্মীয়ে হাতত জাতীয় পতাকা লৈ ৰূপায়ণ কৰে ত্ৰিৰংগা যাত্ৰা নমাটি মণ্ডল বিজেপিৰ পাৰ্কত দলীয় কাৰ্যালয়ৰ পৰা পাৰ্কত বজাৰলৈ উলিওৱা হয় ত্ৰিৰংগা যাত্ৰা নমাটিৰ পাৰ্কত বিজেপি ত্ৰিৰংগা যাত্ৰা আজি পুৱা শতাধিক বিজেপি কৰ্মীয়ে হাতত জাতীয় পতাকা লৈ ৰূপায়ণ কৰে ত্ৰিৰংগা যাত্ৰা নমাটি মণ্ডল বিজেপিৰ পাৰ্কত দলীয় কাৰ্যালয়ৰ পৰা পাৰ্কত বজাৰলৈ উলিওৱা হয় ত্ৰিৰংগা যাত্ৰা মনে প্ৰাণে ত্ৰিৰংগা ঘৰে ঘৰে ত্ৰিৰংগা মূল মন্ত্ৰৰে আগন্তুক ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশপ্ৰেমমূলক ধ্বনিৰে পদপথ কঁপাই তোলে বিজেপি কৰ্মীসকলে এই কাৰ্যসূচীত নমাটি মণ্ডলৰ সভাপতি মেনসিং টিছু কাৰ্বি আংলং জিলা পৰ্যটন বিভাগৰ বৰ্ডৰ অধ্যক্ষ ধৰম সিং ক্ৰু ডেনগাঁও নগৰ সমিতিৰ অধ্যক্ষ প্ৰদীপ ইণ্টিকে প্ৰমুখ্য কৰি দলটোৰ ভালে সংখ্যক জ্যেষ্ঠ নেতাকৰ্মী আৰু মৰ্চাৰ বিষয়ববীয়া বোধ কৰ্মী আদিয়ে অংশগ্ৰহণ কৰে পুনৰবাৰ জনাইছো নমাটিৰ পাৰ্কত বিজেপি ত্ৰিৰংগা যাত্ৰা আজি পুৱা শতাধিক বিজেপি কৰ্মীয়ে হাতত জাতীয় পতাকা লৈ ৰূপায়ণ কৰে ত্ৰিৰংগা যাত্ৰা নমাটি মণ্ডল বিজেপিৰ পাৰ্কত দলীয় কাৰ্যালয়ৰ পৰা পাৰ্ক বজাৰলৈ উলিওৱা হয় এই ত্ৰিৰংগা যাত্ৰা